বাজিল আৰম্ভ কৰিব লৈছোঁ মোৰ ব্লগটো। স্বাগতম আপোনালোক সকলোকে। এতিয়া ঘৰ চৰ চাফা কৰি গা পা ধুই পেলাই ভাত বনাম, লগ পাই আছোঁ। গা ধুই আহিলোঁ, এয়া চব্জি কাটি হৈ গ'ল। এতিয়া বনাম, দালিটো চিটি মাৰি থৈছোঁ, ভাত বনাম আৰু চাওঁ কি কৰোঁ। দালি, কণীটোতো লাগিবই, ল'ৰাক কণী নহ'লে নাখায়, গতিকে সেইখিনি বনাই লওঁ। বনাই মেলাই আপোনালোকক দেখাই আছোঁ। ভাজি বনাই দিছোঁ, এইখিনি অকণমানে হ'ল তিতা কেৰেলা, লগতে ল'ৰাৰ টিফিন এয়া বনাই আছোঁ। দালি উতলি আছে, ভালকৈ দেখাব নোৱাৰিম আপোনালোকক কাৰণ টাইমটো বহুতেই মোৰ এইখিনি টাইমত বহুত দৌৰা হয়। আৰু এয়া ৰেডি, ভাত বাঢ়িছোঁ। মানে এইখন থালত দুইটাই খাব, বাপেকে খুৱাব পুতেকক। মই এতিয়া ভাত নাখাওঁ, মোৰ কাৰণ টাইম নহয়। এয়া টিফিন ল'ৰাৰ, এইটো মোৰ, মই লৈ যাম, বাছ এইখিনিয়ে আৰু। আহিলোঁ ওলাই, এতিয়া 8টা বাজিয়ে গ'ল, 8:10-15 মান হ'ল চাগে, 15 হ'ল। ল'ৰা গ'ল, হাজবেণ্ড ল'ৰা গ'ল, মই আহিলোঁ ইফালে। এতিয়া যাম অকণমান গৈয়ে মেইন ৰাস্তা পায়, কলেজ টাৰ্ণিং, হাইলেপাৰা ৰোড, সেইখিনি গৈ পেলাই এইটো মেইন ৰোড দেখিছেনে, সেইটো মেইন ৰোড পামেই আৰু। যাওঁ দিয়ক সোনকালে। আহি পালোঁ, চাওকচোন আজিও দূৰতে ৰাখি দিছে, মানে গাড়ীকেইখনে পূৰা দূৰত ৰাখিছে। এইটো কালি এইখিনি দেখাব পৰা নাছিলে ন, কি ধুনীয়াকৈ বনাইছিলে চাওক পূজাত। এইফালে সোমাব দিছিলে। জোতা পিন্ধা আছে, জোতা নুখুলোঁ বাৰু। যাওঁ এতিয়া, পালোৱে গণেশ মন্দিৰ পালোঁ, মানে পায়ে গ'লোঁ। ঠিক আছে, কোনফালে যে সোমাই আহিছোঁ ন। ঠিক আছে হা, ৰাখিছোঁ এতিয়া। চাওক চিটি চেণ্টাৰ, এতিয়া যাম ঘৰত, যাব ওলালোঁ। লগতে আছে এপ'ল' হস্পিটেল। এতিয়া যাম, গাড়ী ৰখি আছোঁ, আহিলে যাম। ওচৰতে এইটো কি আছে চাওক, এইটোৰ গন্ধত থাকিব পৰা নাই। আহি গ'ল মোৰ অপেক্ষাৰত বাছখন, কাহিলীপাৰা চানমাৰি যাম এতিয়া। ৰ'ব, বাপৰে মানুহ দেখোনে বহুত। কিন্তু কৰ্মব্যস্ততাৰ মাজত আহি পালোঁ দিয়ক, গণেশ টাৰ্ণিং নামিলোঁ। এতিয়া এখেতে অহা কথা আছিল, ৰখি আছে চাগে ক'ৰবাত। বৰ্তমানলৈ আহি পোৱা নাই। এই মানুহজন যে দেখিছে, এইজন কোন মানুহ জানেনে? লাঠিলৈ গৈ আছে যে, এইজন দেখাই দিছোঁ ৰ'ব। এইজন হ'ল জুবিন দাৰ দেউতাক, আমাৰ ওচৰতে ফ্লেটত থাকে। তেখেতৰ এনেকৈ সদায় প্ৰায়ভাগে অহা যোৱা কৰে, লগতে ল'ৰাজন থাকে এনেকৈ। ফাইনেলি পালোঁ ঘৰত সোমাইছোঁ, লগ পাই আছোঁ ৰ'ব, ফ্ৰেছ হৈ লওঁ এতিয়া। তো ঘৰ পালোঁ, এতিয়া ধুনীয়াকৈ চাহ একাপ খাওঁ, কি কয়, বঢ়িয়াকৈ চাহ বনাই চাহ খাওঁ। আৰু এয়া চাহ বনোৱা হৈ গ'ল, এতিয়া খাম। এয়া হৈছে আমাৰ জানমণিৰ, এয়া হৈছে হাজবেণ্ড আৰু মোৰ। ধুনীয়া গোলাপী চাহ, লগত ড্ৰাই কেক আৰু এইটো কি খুৰমা বুলি কয়,
খুৰমাটো কিন্তু হেয়ত বনাইছে দেই, এইটো বৰ টেষ্টি খাব। মানে মিঠৈত বনাইছে, গুড়েৰে বনাইছে, চেনিৰে নহয়। বৰ ধুনীয়া লাগিছে। আৰু এইখিনিতে আজি মোৰ ব্লগটো সামৰিছোঁ। আশা কৰোঁ আপোনালোকে ভাল পাইছে চাই, আৰু যদি ভাল পাইছে লাইক কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব প্লিজ। আৰু যোনবিলাকৰ মোৰ চিনাকি হয় সিহঁতে শ্বেয়াৰ কৰি দিব। আৰু কি ক'ম, প্লিজ ছাপোৰ্ট কৰক। আগতেও কৈছোঁ, এতিয়াও কৈছোঁ, প্লিজ। সকলোকে গুড ইভিনিং, গুড নাইট এণ্ড বাই বাই।